নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া অফিচ ছুটি হ'বৰ কাৰণে আৰু বেছি সময় নাই, কাৰণ মই ভাবিছোঁ অফিচৰ সকলোকে অকণমান দেখুৱাই দিওঁ। আৰু মোৰ ওচৰতে এজনী কোন বহি আছে চাওকচোন বাৰু। তাই চাহ খাইছে, পুৰিছে চাহে, থাকিব পৰা নাই। মোক কৈ আছে, দাদা চাচোন মোক চাহে ইমান বেয়াকৈ পুৰিলে। পাগলীজনীয়ে চাহে পৰাৰ পিছতো হাঁহি আছে, চাওকচোন বাৰু। আহকচোন মই চিনাকি কৰি দিওঁ আমাৰ অফিচৰ বাইদেউসকল বা দাদাসকলক। এইটো হ'ল মায়াবা। মায়াবাই কিবা কামত ব্যস্ত হৈ আছে। আৰু ইলাবা পূৰা মোক দেখি ফটোত কেমেৰা দেখুৱাই চুলি ঠিক কৰি আছে। এনিৱে এইটো হ'ল নৱদা চকু মোহৰি আছে। এইফালে আৰু আগৰ ফালে মই লৈ গৈ আছোঁ। কোন আছে বাৰু চাই থাককচোন বাৰু, মই দেখুৱাই আছোঁ। ইয়াতে আছে হিমাংশু দা হাই। এইফালে ডিজিত দাই বহুত কামত ব্যস্ত। এইফালে আমাৰ শেৱালি বৰ গাটো সঁচাকৈ খুব বেয়া হৈ আছে। তাই বহুত ধেমালি কৰে আমাৰ লগত। এনিৱে তাই ৰিচিপশ্যনতে বহি আছে আজি। ইফালে গৈ আছোঁ মই হেমন্ত দাক বিচাৰি, আৰু ৰূপম ইয়াতে নাই দিওঁ। ৰূপম আৰু হেমন্ত দাই কিবা কামত ব্যস্ত হৈ আছে। সিহঁতে মানে মোক চাই হাঁহি আছে, কৈছে যে ভিডিঅ' কৰি আছা নহয় জানো। ঠিকে আছে, সিহঁতে কিবা এটা কাম কৰি আছে। এইফালে জিদ্দা, এইজন আমাৰ জিদ্দা হয়। এইফালে ৰঞ্জিত দা মোৰ কেমেৰা দেখিয়ে কাম কৰা বাদ দি মোৰ ফালে চাই হাঁহি আছে। এইফালে তানিশা বা আৰু ৰমেশে কিবা এটা কাম কৰি আছে। ভাস্কৰ দা কি কৰি আছা? এইফালে ভাস্কৰ দাৰ ছাইডতে অমলো বহি আছে। অমল হাই কৈ দিয়ে এবাৰ। অমলৰ লাজ লাগিছে চাচোন। এইফালে আছে মিনাল দাই কিবা চাই আছে ফোনতে। আমাৰ এইটো টেকনিকেল ৰুম হয়, এইটো আমজেদ দা হয়, তেখেতৰ কামৰ ব্যস্ত হৈ আছে। এইফালে টেকনিকেলৰ প্ৰণৱ দাইও আজি ফোন চাই আছে, কাৰণ অফিচ ছুটি হ'ব টাইম হৈছে যে সকলো অকণমান নিজে ৰেষ্ট কৰি আছে। এইটো ছান হয়। ছানে মোৰ কেমেৰাটো দেখিয়ে কৈছে, আজি তুমি কেমেৰা কৰি আছা নেকি? আৰু ছানৰ ক্ৰিকেট খেল বহুত প্ৰিয় হয়। মই আৰু আলিছা এতিয়া যামগৈ। আলিছাক মই ফোনটো দি দিছোঁ। তাই ফোনটোৰে যিখিনি পাৰে ভিডিঅ' কৰিব, আৰু আপোনালোকেও চাই থাকিব। কাৰণ মই এতিয়া গৈ আছোঁ চাৰাবাট্টিলৈকে। মোৰ ফ্ৰেণ্ডৰে আজি কিনো কৰিব গৈ আছে বা কিয় মোক মাতিছে তাকে মই দেখুৱাবৰ কাৰণে গৈ আছোঁ মই। দাদা ইমান জাম ন গুৱাহাটীত, মানে গাড়ী চলোৱাটো বহুত কষ্ট মানে। তথাপিও আৰু ভিডিঅ'টোৰ কাৰণে আপোনালোকক দেখাবলৈ বিচাৰি আছোঁ। আপোনালোকে সেইকাৰণে আমাৰ লগত লাষ্টৰলৈকে থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। চাই থাকক শেষলৈকে। গুৱাহাটীত গাড়ী চলোৱাটো ইমান টান। ফোনটো বোলে লৈ গ'ল কোনোবাই। গৈ আছোঁ আমি। ইমান ট্ৰাফিক জাম হয় নহয় গুৱাহাটীত গাড়ী চলোৱাটো, বহুত মানে কষ্টকৰ কথা আৰু দেই। মই দাদাক এতিয়া বিদায় দিম, কাৰণ দাদাই মোক এতিয়া নামাই দিব ইয়াতে, আৰু দাদাই পিছত যাব লগৰ লগত। আগলৈকে ভিডিঅ'টো চাই থাকিব, দাদাই দেখাই থাকিব, ঠিক আছে? তাই গুচি গ'ল। মই এতিয়া আহি পালোহি চাইন টাৱাৰ, আৰু মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাককচোন ভিডিঅ'টো। মই বৰ্তমান এতিয়া IMCত সোমাই যাম ভিতৰলৈকে। আপোনালোকে চাই থাককচোন ভিডিঅ'টো।
ৰণবীৰে এতিয়া নেল লগাই আছে বা নেল বনাই আছে চাই থাককচোন ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু কেনেদৰে নেল লগোৱা হয় কি কৰা হয় ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে চাই থাকিব প্লিজ তোমালোকে যোনে চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' চাইছে লাইক দিব থাম্বছ আপ এটা দি দিব হয় ইয়াতে কেনেকুৱা ধৰণৰ ভেৰাইটিজ নেল থাকে ইয়াতে আপোনাৰ এক্সটেনশ্যন হ'ব নেইল এক্সটেনশ্যন আৰু প্লাছ আপোনাৰ একাৰ্লিক হ'ব আৰু আপুনি এক্সটেনশ্যন টেম্পৰাৰীও আছে আপুনি এক্সটেনশ্যন কৰিলে 1500 ডিছকাউণ্টত আৰু একাৰ্লিক কৰিলে 2000 আপুনি কৰিব পাৰে আৰু ৰিজাল্ট ভাল হ'ব আপুনি ক্লাইণ্টকো সুধি চাওক আৰু পাৰ্লাৰটো আপোনাৰ আৰিয়ানগৰ চাৰাপট্টি শ্বাইন টাৱাৰ আপুনি আহক আপুনি ৰিজাল্টটো ভাল লৈ যাব পাৰিব এক্সটেনশ্যন এনেদৰে ইয়াতে বহুৱাই দিয়া হৈছে নেল কেইটা শুকাবৰ কাৰণে বা ক'ব ড্ৰাই হ'বৰ কাৰণে হয় এইটো কিমান দিনলৈ থাকে ये नेल एक्सटेंशन आपका 25 डेज से 1 मंथ तक रह जाते हैं परमानेंट एक्सटेंशन उससे भी ज्यादा भी रह जाते हैं जो मतलब ज्यादा काम करते हैं घर में तो भी रह जाती है गर्म पानी सैनिटाइजर ये सब ना छुए तो किसी किसी का 40 डेज किसी किसी का 2 मंथ भी रह सकता है बेसिकली 25 डेज एंड 30 डेज আচ্ছা ফাইনেলি হৈ গ'ল চাওকচোন ভাল লগা হৈছে নহয় জানো এইখিনিতে ভিডিঅ'টো শেষ কৰিবলৈ ওলালোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ